Guys, welcome back to North Education YouTube channel. আৰু আজি আমি আপোনালোকক দেখুৱাইছো এটা মজা ভিডিঅ' আৰু এই ভিডিঅ'টোত আছে যি গাৰ্গদা আৰু ৰাকেশ দা বেহাৰবাৰী অফিচৰ ৰাকেশ দা আৰু গাৰ্গদা এটা আশীৰ্বাদ দিছে ধামাকা আশীৰ্বাদ হ'বলৈ গৈ আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছো আৰু এইটো মই বেলেগৰ কণ্টেণ্ট হয় যদিও মই মোৰ ইয়াত ব্যৱহাৰ কৰিছোঁ অলপ চলপকৈ সম্পূৰ্ণ মই ব্যৱহাৰ নকৰোঁ সম্পূৰ্ণকৈ আৰু আপোনালোকক মনোৰঞ্জন দিব পাৰে মই এইবিলাক কণ্টেণ্ট লৈ আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু একদম মজা কমেডি হৈ আছে আপোনালোকে শেষলৈকে চাব গাৰ্গদাই ডিঙিত ধৰি আশীৰ্বাদ দি আছে আৰু ৰাকেশ দাই মোবাইল টিপি আছে ৰাকেশ দা মোবাইলত খুব বিজি চাগে কাৰোবাৰ লগত মেছেজ কৰি আছে আৰু ভিডিঅ'টো শেষলৈকে চাই তামাম কমেডি হ'বলৈ গৈ আছে আৰু বৰক ভিডিঅ'টো আৰম্ভ কৰোঁ কৰি বোলে এলেঙনিত লংকাত উঠিলে ধৰ লংকাৰ গুৰ বাঁহৰ জেং বাপে আনিলে চেলেপতি বেঙৰ চৰা পোৱালি বাপে আনিলে লোকৰ ছোৱালীয়ে পাৰিলে গালি বাপেৰে মাৰিলে কান্দি বোলে আছে নেকি কাৰোবাৰ ঘৰত বোলে খৰ খজতে বোলে লৈ যাওক 16 শগুন বিষৰ সেই লগতে বিপদৰ মতো আপোনাৰ ছোৱালীজনী ৰাতি পেটৰ বিষ হ'ল আপুনি কি ক'ব ওচৰ ডাক্তৰৰ ওচৰত যাব ডাক্তৰ নাপাব ইয়ালৈ যাওক 16 শগুন বিষৰি বোলে একবাৰ ভালদৰে ধুই লৈ 10 দিন ব্যৱহাৰ কৰক সকলো ধৰণৰ খৰ খজতি শুকাই কটকটীয়া মাৰিব বোলে আপোনাৰ কৰোণা চুগত বোলে সেই খৰ খজতি আছে এয়া লৈ যাওক বোলে 16 শগুন বিষহৰিয়ে একবাৰ ভালদৰে ধুই লৈ 10 দিন ব্যৱহাৰ কৰক দেখিব সকলো ধৰণৰ খৰ খজতি শুকাই কটকটীয়া মাৰিছে বোলে এলেঙনিত লংকাত উঠিলে ধৰ লংকাত গুৰ বাঁহৰ জেং বাপে আনিলে চেলেপতি বেঙৰ চৰা পোৱালি বাপে আনিলে লোকৰ ছোৱালী পাৰিলে গালি বাপেৰে মাৰিলে কান্দি যদি ভিডিঅ' চাই ভাল লাগে তেন্তে আমাৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰি দিব আৰু ধুনীয়া কমেণ্ট এটা কৰি দিব আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই